এই ৰাস্তাটোৰ এইখিনি মোৰ প্ৰিয় ঠাই। কাৰণটো আপোনালোকেও দেখিছে, মই আগতেও কৈছোঁ, ইমান ধুনীয়াকৈ সেউজীয়া হৈ থাকে আৰু খুব ধুনীয়াকৈ ছাঁ পৰি থাকে এইডোখৰ জেগাত। সেইকাৰণে মোৰ এইখিনি খুব ভাল লাগে। এই ৰাস্তাটোৰে অহা যোৱা কৰি এইটো কাৰণেই ভাল লাগে। বেলেগ এটাও ৰাস্তা আছে, কিন্তু মই সেইফালে কেতিয়াও নাযাওঁ। যোনফালে ভাল লাগে সেইফালেইতো আহিব পাৰি, নহয়নে? আৰু ভাল লগাবোৰলৈ সঘন আহ-যাহ হয়। সেয়া লাগিলে কোনোবা ৰাস্তাই হওক, ভালপোৱা জেগাই হওক, অথবা ভালপোৱা মানুহৰ মনলৈয়ে হওক। আৰু এয়া বতৰটো মুকলি কাৰণে সকলোফালে চাফ চিকুণ লাগিছে ন। আৰু এয়া ৰাতিপুৱাই খোৱা বোৱাৰ যোগাৰ হৈয়ে গ'ল। আচলতে কলিগ এগৰাকীয়ে আনিছিলে ৰুটি চব্জি আৰু জাহাজী কলো লৈ আহিছে, ঘৰৰ কল বোলে। খাই বৈ আজৰি হয় আৰু এয়া আমাৰ লেকচাৰ। আচলতে খাই পেলাই আমি লেকচাৰত ধৰা নাই, কাম বন কৰি আজৰি হৈ ল'লোঁ আৰু সেইকাৰণেই অকণমান ফোনত কথা পাতিছে। আৰু মোৰতো যাতে আপোনালোকে ভিডিঅ'ই মেইন আজিকালি, আপোনালোকক দেখাবলৈ বুলিয়ে প্ৰতিটো মুহূৰ্ত মই ভিডিঅ' কৰি ৰাখোঁ। আৰু এয়া আমাৰ বাইদেউ, আৰু এয়া ডিউটিৰ পৰা অহাৰ পৰত। আজি বিশেষ দেখাবলগীয়া একো নাই, সেইবাবে আকাশখনকে দেখাইছোঁ আপোনালোকক। আশা কৰোঁ ভিডিঅ'টি সকলোৱে ভাল পাব আৰু মৰম দিব। আজিলৈ মৰমেৰে আদৰেৰে বিদায়। থেংক ইউ।